সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালে বেয়াই মাজতে। আৰু আজি ধুনীয়াকৈ সাজি কাচি লৈছে, এফালে যাম। ক'লৈ যাম আপোনালোকে থাম্বনেইল দেখি গম পাইছে। এতিয়া আমি ওলাই আছোঁ, যাম আৰু ঐ আৰু মোৰ লগত যাব আমাৰ বাইদেউ। নগ'লোহেঁতেন, বাইদেউ যিহেতু আহিছে, তাই বোলে মেলুহা দেখা নাই, সেইকাৰণে লৈ যাওঁ। আৰু মই এনেও মেলুহাত গৈ ভিডিঅ' বনাইছিলোঁ, আপোনালোকে পাইছিলে বাৰু আগৰ চেনেলটোত। আৰু বাইদেউক দেখুৱাই আনোগৈ, এমাহ আমাৰ আলহী লগতে ওলাইছে আমাৰ এইজন ভাইটিও দেখা নাই, তাকো দেখুৱাই আনোগৈ। সেইটো কি পিন্ধিছ, ভাল এটা পিন্ধিকে যা। আৰু এতিয়া দাদা গা পা ধুই আজৰি হোৱাই নাই, আমি আজৰি হ'লোঁ। বোলে ল'ৰা মানুহ সোনকালে ওলাব পাৰে, এতিয়া আমাৰ ল'ৰাজন ওলাবই পৰা নাই। তেওঁহে ছোৱালী হ'ব লাগিছিলে, মই ল'ৰা হ'ব লাগিছিলে নে কি কওঁ, উল্টা হ'ল। লগত যাব আমাৰ নিবিৰ আৰু অপূৰ্ব, দুয়োটা ওলাই আছে, দাদাৰ কাৰণে ৰৈ আছে। আমি গৈ সিহঁতক লগ কৰিম, তাৰপৰা একেলগ হৈ আৰু গোটেইকেইটা গৈ থাকিম। আপোনালোকে ভিডিঅ'টো চাই যাব, আজি পূৰা মানে ফূৰ্তি কৰিম। কৃষ্ণ যাত্ৰা শুভ হওক দেই। এইজনক লৈ যাওঁ, আমি এনজয় কৰিম কৰদৰ সৈতে। ৰৈ আছো, এটা মুতিবলৈ গৈছে হয়তো। এতিয়া আমি গৈ গৈ পামগৈ আৰু। আমি কাকডোঙাৰ পৰা ঢেকীয়াল হৈ আহিছোঁ মেলামৰালৈ। গোলাঘাটৰ মেলামৰাত অৱস্থিত মেলুহা ৰিজৰ্ট, সকলোৱে গম পায় আৰু। এয়া আহি আহি আমি পাই গ'লোহি আৰু স্কুটিখন পাৰ্কিং কৰি লওঁ ইয়াতে। ফাইনেলি আহি পাই গ'লোহি। অপূৰ্ব কেনেকুৱা? এতিয়া আমি যাওঁ বোলো। নিবিৰ ছাল এটা পৰিছে, জুই ষ্টাইল কৰি লৈছে। ছোৱালীয়ে চাবতো, ছোৱালী চাব। অনুভৱ মজা। আপোনাৰ কেনেকুৱা? মোৰ মজা আৰু কি ক'ম আৰু। আহি যাওঁ চব, কালি পাই গ'লহি। চলো ঐ, থাকি আহিবি। এতিয়া বডি উলিয়াই আহিছে, ষ্টিল বডি আমাৰ গাহৰি। ব'লা প্ৰয়োজন থাকে, সেইটো আহিছে। হা খাবি, এটা লৈ যাওঁ। টিকট কাটি লওঁ, টিকটৰ মূল্য মাত্ৰ 20 টকা। টিকেট লৈ ল'লে বাইদেৱে, চবেই লৈ লৈছে আৰু। ব'লা ব'লা। ঠাণ্ডাৰ কাৰণে জোতা চোতা পিন্ধি যাবলৈ সুবিধাটো দিছে আৰু দেই, থেংক ইউ। ৱাও, চলো। ওপৰলৈ উঠি আহিলোঁ আমি, আৰু আমাৰ দাদা এয়া শুই দিলে আৰু মই ধুনীয়াকৈ বহি ল'লোঁ। চালটা পৰিছোঁ। ধৰিব এইফালে ৰিলচ কেইটামান বনাই লওঁ, আপোনালোকে মোৰ ইনষ্টাগ্ৰামত চাবগৈ। পৰিছিলে। এতিয়া ৰিলচ বনাওঁ। আমাৰ কেমেৰামেন এইজনী।
আপোনালোকক দেখুৱাইছোঁ আৰু ভিডিঅ'টোত কি দেখিলোঁ আমি ইয়াত কি আছে কেনেকুৱা অনুভৱ মজা কেনেকুৱা বাইদেউ ভাল অনুভৱ হৈছে বাইদেউ আজি কেমেৰামেন পুৰা ৰিলচ বনালোঁ তাই ধৰিলে আৰু এওঁ ৰিলচ বনালে আপোনালোকে চাব আইডিটো কৈ দিয়ে নিবি ফুকন অফিচিয়েল পেজ আছে চবেই ফ'ল' কৰি দিব দেই ফ'ল' কৰি দিব আৰু চাওকচোন পৰিৱেশটো এইফালে নতুনকৈ বনাই আছে কামত সকলো ব্যস্ত আৰু এইফালে সেয়া মই আপোনালোকক ভিডিঅ'ত দেখুৱাইছোঁ বাৰু আগতেও দেখুৱাইছোঁ আৰু এইটো চাইডে ওপৰলৈও যাব পাৰিব এনেকৈ ইমান এটা সুন্দৰ পৰিৱেশ একদম শান্তিময় পৰিৱেশ ইয়ালৈ আহিলে মন প্ৰাণ একদম ভাল লাগি যায় হয় নাই মন ভাল লাগি যায় একদম থাকে থ'ব লাগে আৰু এইটো চাইডে বনাই আছে আগতে আহোঁতে আমি ইমান ধুনীয়া পৰিৱেশ আহিব এপাক আমাৰ মেলা মৰাত আছে মেলুহা ৰিজৰ্ট আপোনালোক আহিব কেনেকুৱা পাইছ ভালে পাইছ আৰু এইফালে ৰং চং দি আছে এইবিলাক ৰংটো শুকোৱা নাই বাৰু অকণমান নাই শুকোৱা চা ভালকৈ চা আৰু এইবিলাক মানে কাম কৰি আছে হ'বগৈ আৰু লাহেকৈ এতিয়া আমি পাগলা হৈ গৈছোঁ ঘৰলৈ যাম ব'ল এতিয়া আমি যামগৈ আৰু পাৰ্কখনত সোমাই যামগৈ মই এতিয়া সাজু হৈ গ'লোঁ ইবিৰ ভিডিঅ' বনাবিনে বনাব লাগিব ব'ল পাৰ্কত বনামগৈ এতিয়া আহি থাকক আমাৰ লগত কিবা থাকিলে নেকি বস্তু নাই থকা মই এনেকুৱা ফুলৰ পুলি এটা ল'ব লাগিব বহুত দাম মেলুহা ৰিজৰ্টৰ আগফালৰ দৃশ্য এই পাৰ্কখনৰ নামটো কি বাৰু শিশু উদ্যান আৰু জলকীয়া আলহী ক অনুভৱ ক আমি চাই আছোঁ বাৰু আমি কেইবাবাৰো আহিলোঁ ইয়ালৈ কিন্তু তয়ো নাই অহা মই আহিছোঁ আকৌ এবাৰ আহিছোঁ তেতিয়াহ'লে মেলুহালৈ কেলৈ নাই অহা তই মেলুহালো আহিছোঁ এবাৰ আহিছ নি তই মোক নাহা বুলি কেলৈ ক'লি কবি কেলৈ তই ই ফাঁকি দিলে গাইজ ই মোক বহুত ডাঙৰ ফাঁকি দিছে ন ফি কুটা যে সেইকাৰণে ফি কুটাৰ কাৰণে ফাঁকি দিছে ফি কুটাৰ কাৰণে বোলো সোমাই যাওঁ সেয়া দেখিছে সেইটোৱে সেনেকুৱাই চলি থাকে এহেঁতক মই ফুৰাবলৈ লৈ আহিলোঁ একদম মোৰ পকেট খালী হৈ গৈছে মোক ফুৰাতে পকেট খালী কৰিছে তুমি হে পাহাৰ মজা লাগিছে ফুল পুষ্পা আমাৰ ইয়াৰ কেঁচুৱাকেইটা খেলিব এতিয়া জোৰ লগা এতিয়া গাহৰি উঠিব মেলুহাৰ সন্মুখতে এই শিশু উদ্যানখন আছে আৰু ইয়াত সময় কটাই বহুত ভাল লাগে ইয়াতো টিকটৰ মূল্য মাত্ৰ 20 টকা আৰু আপোনালোকে নাৱত উঠো বুলি ভাবিলেও তাতো আপোনালোকে 20 টকা দি উঠিব লাগিব ইয়াহো বহুত ফূৰ্তি কৰিলোঁ আমি ইয়াত আৰু এতিয়া বলক নাৱত উঠোংগে বলক আৰু এয়া দেখিছেনে পুৰা ফুল ধুনীয়াকৈ ফুলি আছে আৰু ইফালে বটলবিলাক এনেকৈ সজাই থৈছে এতিয়া
আমি নাও চলাম আপোনালোকে চাব এতিয়া আমি বৰ্তমান আছো পুখুৰীৰ মাজত দেই মজা লাগিছে চাইকেল চলাবলৈ আহিলো পুখুৰীৰ মাজত চাইকেল চলাইছে মানে অনুভৱীয়া মানে চাইকেল চলোৱা নিচিনা লাগিছে আৰু গৈ আছো আৰু এখন কিনি যায় গম পোৱা নাই হেণ্ডেল ধৰি আছে নহয় এয়া হেণ্ডেল যেনি নিয়ে তেনিয়ে যাব আমি এতিয়া ড্ৰাইভৰ ভাল লাগিছে আৰু হৈয়া আহি আছে আমাৰ ভণ্টি আৰু ভাইটিহঁত আৰু আমি দুটা আহি আছো আপোনালোক যদি মেলুহালেৰে আহে ইয়াতো এপাক সোমাই যাব দেই না 20 টকা আমি উচল কৰি দিওঁ মজা লাগিছে আমি ওখখনত আহিছো আমি হাঁহত আহিছো চা হেৰি মাতি আছে আমি যোৱা নাই মানে দুখন ফেৰী নহয় জানো পেণ্ডেল নাও নহয় জানো দুখন নাওহে ভাল এইখন আৰু হৈ সিহঁতি থকাখন হৈ এইখিনিত আৰু এখন নাও আছে কিন্তু সেইখন বেয়া এতিয়া গৈ আছো সিহঁতৰ ওচৰলে সিহঁতি চলাব এইখন এতিয়া আমি এনজয় কৰিলোঁ পুৰা বেছে আৰু এটা ৰৈ আছে উঠিম বুলি ঐ তহঁতি চলাব জানা নাই আকৌ কিবা কিবি বুলি নহয় বেচেৰীজনীয়ে ঘৰত এনেকৈ ওলাই যাবলৈ নাপায় আৰু আমাৰ ঘৰলৈ আহিলে এনেকৈ আৰু উলিয়াই লৈ আহোঁ আৰু তাইক এতিয়া আমি ঘৰলৈ যাওঁগে আৰু এনজয় কৰিলোঁ পুৰা আজি দিনটো কেনেকুৱা গ'ল মজা এতিয়া গৈ থাকো এতিয়া পেট পূজাটো হ'লেগে আৰু যাব ঘৰলৈ নে আৰু বেলেগ আৰু কিনো খাম ফুলনি মানে বাগিচা মানে ফুলনি কি দেখিছো মই বলা কেলে হলে অনুভৱ মজা সেইফালেহে জীৱন দিছে পুৰা যোৱা কচু পাতৰ পানী একদম কাম নাই আমি উঠি মাতা এপাক আমি উঠি যাওঁ চাল এটা পৰিছে লগা দে মোক দে মই জুচি দি দিওঁ কিবা এটা খাম আৰু ঘৰত পামগৈ আৰু ক'ত খাবি আখলত যাবি বহুত যাব তাই কেইটকাহে আছে খাম বুলি আহিছিলো পৰঠাই খাবলৈ পালো দেই লাষ্টত পৰঠা উপায় নাই শুকান পৰঠা খা বাইহত খা জানি সিহঁতি মোক ইমান গালি পাৰি আছে লোকে দেখো নহ'লে মাংস দেখিছে খাই মই পিন্ধি ল'লে ভাল হ'ব
কলপাতখন ভাল লাগিছে ন আখৰৰ কলপাতত দিলে কলপাত ফাটি গ'ল মোৰ মাংসটোত পৰি গ'ল আখৰখন ভাল লাগিলে